নমস্কাৰ মই তুলসী আপোনাক সকলোকে পুনৰবাৰ মোৰ নতুন এটি ভিডিঅ' লৈ স্বাগতম জনাইছো। কি খবৰ সকলোৰে? আশা কৰো সকলোৰে খবৰ নিশ্চয় ভালেই। মোৰো খবৰ এজ ৱেল এজ ধুনীয়াই চলি আছে। আৰু এতিয়া প্ৰায় 6টা মানে বাজিছে আৰু মই পিকনিকলৈ ওলাই মেলি নিকিতালৈ ৰখি আছিলো আৰু ফাইনেলি নিকিতা আহিল টমটম লৈ পেলাই। আৰু নিকিতা মই মনো কৈছো টমটম ভাড়া কৰি কামপুৰলৈকে যাম, যিহেতু আমাৰ ৰাতিপুৱা গাড়ী নাপাওঁ। আৰু ফাইনেলি ইয়া পালোহি কামপুৰ। সিহঁতে আমাক ইমানেই সোনকালে মাতিলে আমি অলপ টাইম ৰ'ব লগা হ'ল আৰু এতিয়া আমি গাড়ীত উঠিলো আৰু এতিয়া গৈ আছো আমি পিকনিক প্লেচ ককা। আৰু চবৰে মুখত শুনি আছিলো যে ককা আৰু পানীমূৰ বহুত ধুনীয়া প্লেচ। ফাইনেলি আজি চাব পাম আৰু লগৰবোৰৰ লগত এনজয় কৰাও হ'ব। আৰু কোনে কোনে বাৰু মোৰ দৰে প্ৰথম পিকনিক গৈছে 2024 চনত। এইবাৰ মোৰ 2024 চনত প্ৰথম পিকনিক আৰু মই আগতে কেতিয়াও পিকনিক গৈ পোৱা নাই, এইবাৰে ফাৰ্ষ্ট আহিছো। আৰু ৰাতিপুৱা যিহেতু বহুত সোনকালে আহিছিলো, কোনেও একো খাই অহা নাছিলো, গতিকে গাড়ীতে আমি ব্ৰেকফাষ্টটো কৰি লৈছো বইল ডিম। আৰু ফাইনেলি এতিয়া আমি পালোহি ককা ৱেষ্ট কাৰ্বি আংলং পালোহি, মানে সোমাইছো আৰু এতিয়া পইচা দিব গৈছে, পইচা দিলেহে সোমাব দিয়ে। গতিকে আৰু অলপমান আছে, অলপ সময় পিছতে আমি একদম ককা ৱেষ্ট কাৰ্বি আংলং পাই যাম। A few minutes later. Kita saja ni. Sa. Koka. Oi, apa sot kian si he? He tu mangkuk sampai tu. Ya mangkuk lo ana. আৰু এতিয়া আমি সকলোৱে একদম কামে কামে লাগি গৈছোঁ যাতে সোনকালে কামবোৰ কৰি বনাই থাকিব, তেতিয়া আমি সোনকালে ৰিল চিল ফটো চটো উঠিব পাৰিম। আৰু বিশেষকৈ মইতো একদম বেছি উৎপতীয়া হৈ আছোঁ ফটো উঠিবৰ কাৰণে আৰু ৰিল বনাবৰ কাৰণে। এতিয়া আমি ফটো উঠি আছো, এপিনে পুনম আমাৰ নিকিতা ফটোগ্ৰাফাৰ। ইমান ৰ'দ। A few minutes later.
पतंग मेरा हवा में होके मलंग छोड़ाए घर बार मेरा मखना वे मखना तू ही है संसार मेरा मखना वे मखना ये पागल सा है प्यार मेरा मखना वे मखना छोड़ाए घर बार मेरा मखना छोड़ाए घर बार मेरा 3 hours later. আৰু এতিয়া আমি ইয়াক খাব বহিছোঁ আৰু ফটো ৰিল বনাই থাকোঁতে কোনে কি বনালে একো গমকে নাপালোঁ আৰু খোৱাত আছিল আমাৰ হাঁহ বইলা পাপৰ বেঙেনা ফ্ৰাই আৰু চালাড আৰু ইহঁতৰ লগত আহি খুব ভাল লাগিল বহুত এনজয় কৰিলোঁ ধুনীয়া ধুনীয়াকৈ ফটো উঠিলোঁ ৰিল বনালোঁ সকলোৱে বহুত এনজয় কৰি তৃপ্তিৰে এসাঁজ খাই এয়া ঘৰলৈ যাবলৈ বুলি গাড়ী উঠিব আহিছোঁ আৰু কালি দুৰ্ঘটনাটো হোৱাৰ পৰা একদম পুলিচবোৰ বহুত ষ্ট্ৰিক্ট হৈছে গোটেই ৰাস্তা পুলিচ চেকিং চলাই আছে পিকনিকৰ গাড়ী বুলি নহয় চব গাড়ীয়ে চেক কৰিছে বাৰু আৰু গাড়ীৰ ভিতৰত ডেক চেক বজাই একদম হুলস্থুল কৰি আহিব নাই দিয়ে তথাপিও আমি অলপমান কম চাউণ্ড দি পেলাই এনজয় কৰিছোঁ আৰু এতিয়া আমি আহি পালোহি চাৰিআলি মানে কঠীয়াতলি আৰু তাৰ পৰা আমি ওলাইছিলোঁ 3:30 মানত আৰু এতিয়া আহি পাইছোহি 6টা মানত চাৰিআলি পাইছোহি ৰাস্তা যিহেতু বহুত বেয়া গতিকে অলপমান সময় লাগিছে আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে এতিয়ালৈকে সকলোকে মহাদেৱে ভালে ৰাখক